পলাশৰ ডালতে ফাগুণৰে লাগিল নিকুঞ্জ বনতে বিপিন বিহাৰী হৰি নৱ ঘন শ্যাম ব্ৰজেৰ সৱাৰ সংগে নাচে। হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। ফাৰ্ষ্টত সকলোকে হেপী হলি। এতিয়া আমি আছো ফ্ৰেণ্ডৰ লগত হেপী হলে যাই আছো বৰপেটা। হওক তাত আমি লগ পাম। এয়া চব জোচ আমি গাড়ীখন থৈ এতিয়া খোজকাঢ়ি যাই আছো। এই ৰাস্তা চকে ক'ত যাইছে আপুনি? ক'ত যাইছে? বৰপেটা সত্ৰ। বৰপেটা সত্ৰ এয়া ৰাস্তা চক, ৰাস্তাৰ অৱস্থা বাঁহৰ দলং আস্তে খটক মটক মাত। এতিয়া আমি ফাকুৱা কিনিলোঁ, চাওক এয়া ফাকুৱা ল'লোঁ তাৰে কাৰণে। বলক তাত লগ পাম একেলগে। এয়া চাওক অৱস্থা কেনেকুৱা কৰি দিলে। এয়া চাওক হলি হে। 2 hours later. এয়া মানুহ চাই লওক চাইডৰ পিনে। এইখন মেইন গেট। এয়া চাওক চাই পিনে মানুহে মানুহ। এয়া সত্ৰত মানুহ চাওক। এতিয়া আমি ভিতৰত যাই আছোঁ। চেণ্ডেল চাওক, চেণ্ডেল ফৰ্তি গৈছে। আমি ভিতৰত সোমাইছোঁ। এয়া চাই লওক নাম গাই আছে। এতিয়া আমি ভিতৰত যাই আছোঁ। এয়া চাওক মানুহ ভিৰ। এইটোৱে হ'ল বৰপেটা কীৰ্তন ঘৰ। এইটো তুলসীৰ খুঁটা, এইটো আৰু এইটো তুলসীৰ খুঁটা। এইটোৱে হ'ল বৰপেটা কীৰ্তন ঘৰৰ ভিতৰ চৰা। চাই লওক ভাউকা চাপাই দি মোক চিনি নাপোৱা হৈছে। সকলোৱে সেৱা কৰায়, সাৱটি ধৰি পেলাই সেৱা কৰে গোটাটোত। এয়া চাওক। এতিয়া আমি সেৱা কৰি পেলাই বাহিৰত যাই আছোঁ। এইজন দেখিছে বৰপেটা সত্ৰ সত্ৰাধিকাৰ, এই দুজন। এইটো চাওক পুখুৰী। এইটো এয়া চাওক হোলী গীত বঢ়িয়া। মানুহে এইফালে এয়া চাই লওক অগণন মানুহে। মই এতিয়া এইটো টি চাৰ্ট লৈ ল'লোঁ। এই চাওক অহাবাৰ আকৌ লগ পাম। পিন্ধিম এতিয়া টি চাৰ্ট ল'লোঁ। এই টি চাৰ্টটো আমাৰ দাদাৰ দোকানৰ পৰা ল'লোঁ। তাৰ নামটো কি আপোনাৰ? মোৰ নাম দিগাংক। তাৰ নাম দিগাংক। হোলী আৰু কেইদিন আছে? হোলী আৰু কালি চেছ। কালি চেছ আহক সোনকাল, আৰু একদিন আছে কুৱেৰি কালি। আহক সোনকালে। 2000 years later. এই হ'ল বৰপেটা হোলী। আহক আপোনালোকে। আৰু কালি আছে, কালিতো বহুত এনজয় হ'ব, কিন্তু কালি আমি নাহোঁ। সেইকাৰণে আজি আহিছোঁ আপোনালোকৰ কাৰণে।
যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। চেনেলটো নতুন হয়, সকলোৱে যেন ছাপোৰ্ট কৰে। জয় অসম, হেপী হলি, বাই বাই। কৈলা বাবা কি বাই বাই, লগ পাম নতুন ভিডিঅ'তে, বাই।